হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি একদম এটা ৰেচিপিৰে আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এয়া দেখিছে আপোনালোকে, মই মাছ ফ্ৰাই কৰি আছোঁ। আজি এখন মাছৰ আঞ্জা ৰান্ধিম। আৰু আজি মাছৰ আঞ্জাখন অকণমান বেলেগ এটা বস্তু দি ৰান্ধিম। কি দি ৰান্ধিম আপোনালোকক দেখুৱাম বাৰু। এইফালে আলু বইল কৰি ল'লোঁ। তাৰপাছত এইখনতে মই কিছুমান বস্তু যোগাৰ কৰি লৈছোঁ, এনেকৈ পিঁয়াজ, আদা, নহৰু, জিৰা, শুকান জলকীয়া, অকণমান চেনি, আৰু এইখিনি দেখিছেনে দীঘলকৈ আদা কাটি লৈছোঁ। আৰু এইফালে বাতিটোত এয়া হৈছে তিল দি আজি মাছৰ আঞ্জা খাম। আৰু এয়া প্ৰথমতে মাছখিনি খুব ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। মাছ দুপিচে লৈছোঁ কাৰণ দাদাই মইহে আছোঁ, যিহেতু মিষ্টাৰ নাই আজি, গতিকে আমাৰ দুটাৰ কাৰণে বনাইছোঁ। এইফালে মাছখিনি ফ্ৰাই কৰি লোৱাৰ পাছত তেলতে মই অকণমান চেনি দিলোঁ। তাৰপিছত এতিয়া এইখিনি পিঁয়াজখিনি দি দিছোঁ আৰু অকণমান সময় এইখিনি ভাজিম পিঁয়াজখিনি। আৰু অকণমান জিৰাও দি দিছোঁ। আচলতে জিৰাটো আগতেই দিব লাগিছিলে, মই পটককৈ পিঁয়াজখিনিয়ে দি পেলালোঁ। একো নাই বাৰু। জিৰা, তাৰপিছত শুকান জলকীয়া আৰু পিঁয়াজখিনি দি পেলাই এনেদৰে লৰাই দিছোঁ। অকণমান সময় ভাজাৰ পিছতে ইয়াতে আদা নহৰু অকণমান থেতেলিয়াই লৈছিলোঁ, সেইখিনি ইয়াতে দি দিছোঁ। এইখিনি অকণমান সময় এতিয়া ভাজি ল'ম। অকণমান সময় এইখিনি ভাজি লোৱাৰ পাছতে বৰ বিশেষ আচলতে একো নাই, একেবাৰে সাধাৰণ যিখিনি তিল মানে মই পিচি থৈছিলোঁ, তিলখিনি ধুনীয়াকৈ মিক্সিত একদম গুড়ি কৰি পিচি থৈছিলোঁ আৰু চেকি থৈছিলোঁ, আৰু সেইখিনি ইয়াতে দি দিছোঁ। দি পেলাই প্ৰয়োজন অনুসৰি নিমখ হালধি সেইখিনিতো লাগিবই, গতিকে নিমখ আৰু হালধি জোখমতে দি দিলোঁ। আৰু এনেদৰে দিয়াৰ পাছতে আঞ্জাখন অকণমান সময় লৰাই থাকিম। আৰু যিহেতু তিলখিনি দি দিছিলোঁ, তাৰ লগত তিলখিনি পিছোঁতে পানী যিহেতু দিছিলোঁ, সেইকাৰণে অকণমান দেখিছেনে অকণমান পনীয়া হৈয়ে গৈছে আঞ্জাখন। আৰু এইখিনি এতিয়া অলপ সময় এনেদৰে ভালকৈ লৰাই থাকিম। আৰু বিশেষ একো নাই, আলুখিনি যিখিনি বইল কৰি থৈছিলোঁ, সেই আলুখিনি এতিয়া ইয়াতে দি দিম। একেবাৰে চিম্পল হয়, কিন্তু খাবলৈ বহুত বেছি টেষ্টি হয়। গতিকে আপোনালোকেও বনাই চাব এনেকৈ। আলুখিনি মই এনেকৈ গোটা গোটাকৈ দি দিলোঁ। আৰু এইখিনি এতিয়া মই হেতাৰে অকণমান ভাঙি দিম বাৰু, কাৰণ বহুত ডাঙৰ গোটা হৈ থাকিলেও ভাল নালাগে। আৰু অলপ অলপ গোটাকৈ ৰাখিম আৰু অলপ অলপ ভাঙি দিম। তাৰপিছতে মই বাতিটোত যিখিনি তিল লাগি আছিলে, সেইখিনিতে অকণমান গৰম পানী দি পেলাই গোটেইখিনি ইয়াতে দি দিছোঁ, তেতিয়া লোকচান নহয়। আৰু এনেকৈ সকলোৱে চাগে এইটো কৰে ন, মিক্সি বাতি হওক বা এনেকুৱা ধৰণৰ বাতিত কিবা বস্তু ল'লে সকলোৱে চাগে এনেকুৱা কৰে। আৰু এতিয়া এইখিনি ভালদৰে ভাজি আছোঁ, মানে লৰাই খুব ধুনীয়াকৈ। আৰু যিহেতু আলু বইল কৰি থোৱা আছে, গতিকে বেছি সময় নালাগে, যিখিনি হৈয়ে যাব খুব সোনকালে, একেবাৰে সহজতে। আৰু এনেদৰে অলপ সময় ৰখাৰ পাছত ইয়াতে মই গৰম পানী দিছোঁ। সদায় মাছৰ আঞ্জা হওক বা মাংসৰ আঞ্জা হওক, সদায় গৰম পানী ব্যৱহাৰ কৰিব লাগে। ঠাণ্ডা পানী দি দিলে তাৰ সোৱাদটো নাইকিয়া হৈ যায়, সেইকাৰণে মই সদায় একদম গৰম পানী ব্যৱহাৰ কৰোঁ, আৰু পাৰিলেতো উতলা গৰম পানীয়ে ব্যৱহাৰ কৰোঁ। আৰু এইখিনি পানী দিয়াৰ পাছত মই ধুনীয়াকৈ লৰাই দিছোঁ। আৰু এতিয়া ইয়াতে মাছৰ পিচকেইটা দি দিছোঁ। খুব লৰালৰিকৈ বনাবলগীয়া হৈছিলে, কাৰণ দাদা এফালে যাব ওলাই, গতিকে খুব কম সময়ৰ ভিতৰত লৰালৰিকৈ আঞ্জাখন বনাবলগীয়া হ'ল। কিন্তু খুবেই বেছি ভাল লাগিলে, খাবলৈ খুব ধুনীয়া হৈছিলে। যিহেতু মই পিছত ভইচ অভাৰ কৰিছোঁ, সেইকাৰণে আপোনালোকক ক'ব পাৰিছোঁ। আৰু এইফালে এয়া মাছৰ আঞ্জা উতলি আছে, আৰু অলপ সময় উতলাৰ পাছতে হৈয়ে যাব। অকণমান গৰম মছলাৰ গুড়ি ছটিয়াই দিছোঁ, কিন্তু মছলা মই একো বিশেষ দিয়াই নাই, আপোনালোকে দেখিছে, কাৰণ মই যিহেতু বৰকৈ নাখাওঁ, সেইকাৰণে অকণমান তথাপি গৰম মছলা ওপৰৰ পৰা ছটিয়াই দিছোঁ এইফালে। আৰু তাৰ লগতে যিকেইটুকুৰা আদা মই অকণমান দীঘলকৈ কাটি থৈছিলোঁ, সেই আদা কেইটুকুৰা ইয়াতে দি দিছোঁ একদম নমোৱাৰ আগে আগে। আৰু এইফালে মাছৰ আঞ্জা একদম ৰেডি হৈ গ'ল। এইফালে এইবাৰ ৰাসত ঠাণ্ডাই হ'ব, গৰম নহয়। অ'কে, ঠাণ্ডা নহয়, গৰমেই হ'ব, উল্টা কৈছোঁ। এয়া ভাত পানী খাই আহিলোঁ, আৰু তিল দিয়া মাছৰ আঞ্জা আজি বহুত মজা লাগিলে খাই। কোনোবাই খোৱা নাই যদি খাই চাব, বহুতেই ধুনীয়া লাগে খাই। আমাৰ ছোৱালীক চাব দেই, ৰ'দলৈ উলিয়াই আনিলে কেনেকুৱা কৰে। ৰ'দটো মানে একদম সহ্য কৰিব নোৱাৰে তাই। নানো মানে দাদা যাব আজি ৰাসলৈ। আৰু 7 আৰু 8 তাৰিখে যিহেতু ৰাস, গতিকে আমাৰ স্কুলৰ ওচৰৰ এখন ৰাসলৈ যাব সজাবৰ কাৰণে। আৰু এইবাৰ মোৰ ৰাস নাই, এইবাৰ আমাৰ টিকলি আছে। এইবাৰ যোৱাবাৰ ৰাসত গীত গাইছিলোঁ আমাৰ ফলমণিতে। কি হয় এইফালে। আৰু
এবাৰ যিহেতু ছোৱালী একেবাৰে সৰু হৈ আছে সেইকাৰণে এবাৰ ৰাসত গীত গাব নোৱাৰোঁ আৰু বেয়াও লাগিছে। যোৱাবাৰ ভাল লাগিছিলে, বহুত দিন প্ৰেক্টিছো কৰিছিলোঁ আৰু এবাৰ নহ'ব আৰু যোৱা। এইফালে বিনোদা আহিব, তাৰপিছত দাদা যাব। আজি প্ৰেক্টিচ হ'ব, আজিয়ে কাইলৈকে, তাৰপিছত হাতে হাতে ৰাস। এয়া আজি ফুলিছে দেই। আগৰ এটা ভিডিঅ'ত দেখুৱাইছিলোঁ ন নাৰ্জীখিনি, আৰু এইখিনিয়ে নহয় বহুতেই ফুলিছে। মই দেখাইছোঁ ৰ'ব আপোনালোকক বেক কেমেৰা কৰি। এইবোৰ দেখিছেনে? এইখিনিলৈকে একদম পূৰা নাৰ্জী, একদম সেই তালৈকে ফুলিছে, বহুত ধুনীয়া লাগে। আৰু এইখিনি থোপা নাৰ্জী, আচলতে থোপা নাৰ্জীখিনি ফুলিব লাগিছিলে এইখিনিত মুখতে, এইখিনিত আকৌ এপুহিয়াই ফুলিছে। এইফালে চাওক পখিলাটো কিমান ধুনীয়া লাগিছে, পখিলাটো চাওক। এইফালে এপহিয়াখিনি ফুলিলে আৰু সেইখিনিতো আছে সেয়া, এইফালে এইখিনিত আছে এয়া। গোটেইখন মুঠতে নাৰ্জী আমাৰ ভৰি আছে আৰু এতিয়া। আৰু এইফালেও আছে এয়া। ইয়াত অলপ কম বাৰু, ইয়াত যিহেতু গছবিলাক অলপ মৰি গ'ল সেইকাৰণে ইয়াত অলপ কম এইবোৰ। আৰু এইফালে আছে ইয়াত, এয়া চাওক কি ধুনীয়াকৈ ফুলি আছে চাওক থোপা নাৰ্জী। এয়া আৰু আমাৰ টিকলি, আৰু এইফালেও আছে আমাৰ টিকলিয়ে নহয়, এইখিনিলৈ আনিলে মানে তাই ফুলখিনি একদম ঘূৰি ঘূৰি চাইছে, ইমান ভাল পায় তাই ফুল। মানে এইখিনিলৈ আনিলে তাই একদম পূৰা চাই, আৰু পূৰা ৰ'দ দি আছে, একদম বগা বগা হৈ গৈছে। আৰু এইফালে মায়ে মোৰ কাৰণে কেইডালমান মানি প্লেণ্ট ছিঙি আনিছিলে ওচৰৰ মানুহ এঘৰৰ পৰা। আৰু আজি এনেকৈ পলিথিনৰ এই কি বুলি কয় এইটো ঠোঙাটোত ইয়াতে মাটি ভৰাই পেলাই মানি প্লেণ্ট এজোপা ৰুই দিছে। তাৰমানে আগতে এবাৰ এনেকৈ আনিছিলে, তেনেকৈ পানীত থওঁতে থওঁতে মানে মৰি গ'ল, আৰু মানি প্লেণ্টটো তেনেকৈ মৰি গ'লে বেয়া লাগে। এবাৰ সেইকাৰণে মাক ক'লোঁ ইয়াতে ভৰাই দিবৰ কাৰণে। এতিয়া মায়ে এইখিনি ভৰাই দিলে, আৰু পিছত টাব আনিলে মই টাবত লগাম। আৰু আজি ইয়াত এনেকৈ ভৰাই দিছে এয়া। ভৰিয়ে পৰিলে, ফটো মাৰোঁতে নহয়, ভিডিঅ'। এইফালে যিটো দা আহিলে এটা পাৰ্চেল দিবৰ কাৰণে। আচলতে অৰ্ডাৰ কৰিছিলোঁ মই দুদিনমানৰ আগতেহে, ইমান পটককৈ আহি গ'ল পাৰ্চেলটো। আৰু কি আছে বাৰু ধৰিব পাৰিছেনে? মই দেখুৱাম বাৰু ৰ'ব, ভিতৰলৈ লৈ যাওঁ প্ৰথমতে আৰু পইচাটো দি লওঁ, তাৰপিছতে খুলিম পাৰ্চেলটো। ইয়াত কি আছে আপোনালোকক দেখুৱাম। বস্তুটো হৈছে এইটো, ধৰিব পাৰিছেনে বাৰু কি? এইয়া চাওক, উল্টাকৈ দেখাইছোঁ। এইটো ট্ৰাইপড এডাল অৰ্ডাৰ দিছিলোঁ, আগৰডাল ভাগি গ'ল। ট্ৰাইপডডাল মোৰ যোৱালেই ভাগি গ'ল, যোৱালে বেয়া হৈ গ'ল। ৰ'বা, কি কৰিছা তুমি? এইফালে ঘূৰি দিয়া আকৌ। তাই মানে একদম বুঢ়ী হ'ব পাৰিছে নহয়। এতিয়া এইটো চাইডে মোৰ কৰি আছিলে, এতিয়া এইফালে হৈ আহিলে। দুখবা নহয় এইফালে পুৰা এইফালে জেনি এইডাল এডাল মোবাইলটো ক'ত দিব লাগে? এই বুকুটো আছে দেখোন, মোবাইলটো কেনেকৈ ৰৈ থাকিব? ইয়াত মোবাইলটো ভৰাই দিব লাগিব। ইয়াত এনেকৈও পাৰি, হেৰিও কৰিব পাৰি, এনেকুৱাও কৰিব পাৰি। এনেকৈ আপ ডাউন কৰিব পাৰি, টাইট কৰি দিব লাগে। এইডাল আহি গ'ল ট্ৰাইপড।
এনেকুৱা এডালেই আগতে অৰ্ডাৰ দিছিলোঁ, কিন্তু মানে ভাগি গ'ল সেইডাল, এইবিলাক ওলাই গুচি গ'ল আৰু সেইকাৰণে আৰু এডাল লৈ ল'লোঁ। এডাল মানে কি হয়, ৰেচিপি ভিডিঅ'বিলাক বনাবৰ কাৰণে অকণমান অসুবিধা হয়, হাতত লৈ লৈ যিহেতু কৰিবলৈ দিগদাৰ হয়, সেইকাৰণে কি কৰিছা তুমি? চাওঁ সেইকাৰণে মানে এডাল হ'লে ভাল আৰু এডাল এনেকুৱা, আৰু বহুত দীঘলো কৰিব পাৰি এডাল এনেকৈ এনেকৈ টানি তিনিটা খুলি একেবাৰে মানে বহুত দীঘলো হৈ যায়। সেইকাৰণে কিমান দীঘল হৈ যায়, মোক ইমান দীঘলৰ প্ৰয়োজন নহয় বাৰু, মোক মানে এডালেই মানে ইমানটো জোখতে বেছিকৈ প্ৰয়োজন হয়, মানে পাকঘৰত লৈ ল'বৰ কাৰণে ভাল, আৰু সেইকাৰণে ভাবিলোঁ এডাল লৈ লওঁ। সেইকাৰণে আজি আহি গ'ল। এয়া কি আহিলে চোৱা, এডাল কি আহিলে থোৱা, এডাল কি আহিলে থোৱা। ভিডিঅ' বনাম এতিয়া, ভিডিঅ' বনাম নে? অঁ ভিডিঅ' বনাম। শলাগি দিছে তাই একদম এনেকৈ নাথাকেই, মানে ওপৰলৈ মুখ কৰি তাই নাথাকেই, একেবাৰে একদম উপুৰি হৈয়ে থাকিব লাগে অনবৰতে। আৰু এটা বিশেষ কথা আপোনালোকক জনাবলগীয়া আছে। আচলতে প্ৰায় 2-3 বছৰমানৰ পাছত, মানে লাষ্ট মই DLED কৰিছিলোঁ। তাৰপিছত DLED কৰা আমাৰ 2 বছৰ হৈ গ'ল, 19তে কৰিছিলোঁ। 2 বছৰ নাই হোৱা, 1.5 বছৰমান হৈ গৈছে আৰু আকৌ মানে পঢ়াৰ মাজলৈ যাবলৈ বিচাৰিছোঁ। গতিকে এইবাৰ MA এডমিশ্যন লৈছোঁ, যিহেতু মোৰ ইংলিছ আছিলে মোৰ ছাবজেক্ট। এইবাৰ ভাবিছোঁ MAটো সম্পূৰ্ণ কৰি লওঁ মানে বুলি এইকাৰণেই কৈছোঁ, মানে মই MAটো কৰিছিলোঁ, মানে BA পাছ কৰাৰ পাছতেই মই MA কৰিছিলোঁ, আৰু ফাৰ্ষ্ট ইয়েৰ মই পাছো কৰিলোঁ। পাছ কৰাৰ পিছত ছেকেণ্ড ইয়েৰত মানে মোৰ 2খন পেপাৰত বেক আহি গ'ল, কিন্তু বেকৰ মই এক্সাম দিব নোৱাৰিলোঁ, কাৰণ একেলগে মোৰ DLED যিহেতু কৰি আছিলোঁ, সেইকাৰণে DLEDৰ পৰীক্ষাৰ লগত তাৰমানে একেলগেই পৰীক্ষা হ'ল, সেইকাৰণে মই পৰীক্ষা দিব নোৱাৰিলোঁ। সেইকাৰণে মোৰ মানে সেই MAটো আধৰুৱা হৈ থাকি গ'ল। আৰু এনেইতো ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিষ্টেঞ্চত MAটো মানে ডিষ্টেঞ্চত 4 বছৰ থাকে সময়, 4 বছৰৰ ভিতৰত ক্লিয়াৰ কৰিব পাৰি, কিন্তু মোৰ 4 বছৰ গুচি গৈছিলে, কিয়নো মই ফাৰ্ষ্ট মানে ছেমিষ্টাৰ নহয়, আমাৰ ইয়েৰলি আছিলে। ফাৰ্ষ্ট ইয়েৰটো দিয়াৰ পাছত মানে মোৰ ফাৰ্ষ্ট ইয়েৰ এক্সাম ইমান এটা ভাল হোৱা নাছিলে, গতিকে মই ভাবিলোঁ যে মই এবাৰ এডমিশ্যন নলওঁ, ছেকেণ্ড ইয়েৰ এডমিশ্যন নল'লোঁ, ভাবিলোঁ ফাৰ্ষ্ট ইয়েৰ মই বেটাৰমেণ্ট দিম, গতিকে এডমিশ্যনটো লোৱা নহ'ল। সেইকাৰণে মোৰ পিছৰ বছৰটোত মানে কি হ'ল, মোৰ ৰিজাল্ট ভালেই হৈ গ'ল, মানে মই ভাল মাৰ্কছ পায়েই মানে পাছ কৰিলোঁ, গতিকে বেটাৰমেণ্ট দিবলগীয়া নহ'লে। কিন্তু মই যে এডমিশ্যনটো নল'লোঁ, সেইকাৰণে মই ছেকেণ্ড ইয়েৰৰ মানে এক্সাম দিব নোৱাৰিলোঁ, গতিকে মোৰ 2টা বছৰ গুচিয়ে গ'ল। 3 নম্বৰ বছৰটোত মই ছেকেণ্ড ইয়েৰৰ কাৰণে ছেকেণ্ড ইয়েৰ এক্সাম দিলোঁ, কিন্তু মোৰ তাতে 2খন পেপাৰ বেক আহি গ'ল, আৰু বেক অহাৰ কাৰণে মই 5 বছৰ বেকৰ পৰীক্ষাকেইটা দিবৰ কাৰণে সেই একেটা সময়তে মানে মোৰ DLEDৰ পৰীক্ষা আহি গ'ল, সেইটো কাৰণে মই সেই বেকৰ এক্সামকেইটা মানে মই দিব নোৱাৰিলোঁ, গতিকে খুবেই বেড লাক। কিন্তু মানে মোৰ যিহেতু মই ইমানখিনি কষ্ট কৰি তাতে মই ক্লিয়াৰ কৰিব নোৱাৰিলোঁ, মই অহা যোৱা কৰি যোৰহাটত ক্লাছো কৰিছিলোঁ, কিন্তু বেড লাক, আৰু তেতিয়া মই MAটো ক্লিয়াৰ কৰিব নোৱাৰিলোঁ। সেইকাৰণে এতিয়া মিষ্টাৰে মানে পূৰা লাগিছে MAটো KK হেণ্ডিকত কৰিবৰ কাৰণে। গতিকে চাওঁ কি হয়, ছোৱালীয়ে সৈতে MA কৰাটো এতিয়া ইমান সহজ নহয়, MA পৰীক্ষা তাতে ইংলিছত, আৰু ছোৱালী যিহেতু এতিয়া 4 মাহ হৈ গৈছেহে, গতিকে মই কিমানখিনি পাৰিম নাজানো। মিষ্টাৰে কিন্তু কৈছোঁ যে তুমি যদি মোক 50% কাৰণে মোক হেল্প কৰিব পাৰা, যিকোনো কাম মানে যিকোনো ক্ষেত্ৰত মানে কাম বনৰ পৰা ধৰি সকলো ক্ষেত্ৰতে, আৰু পঢ়া শুনাৰ ক্ষেত্ৰত মানে যদি মোক 50% হেল্প কৰিব পাৰা, তেতিয়াহে মই এডমিশ্যনটো ল'ম, নহ'লে নলওঁ। তেওঁ বাৰু মোক সেইখিনি সহায় কৰিম বুলি কৈছে, এনেও কৰে বাৰু, যিকোনো ক্ষেত্ৰত যথেষ্টখিনিয়ে সহায় কৰে। গতিকে সেইটো তেওঁৰ সাহসতে মানে মই MAটো এডমিশ্যন লৈছোঁ। বহুত ভাবি চিন্তি ডিচিশ্যনটো মানে ল'লোঁ। গতিকে চাওঁ কি হয় ছোৱালীৰ সৈতে, এতিয়া ছোৱালীৰ সৈতে মোৰ কি হয়, কেনেকৈ কি কৰিব পাৰোঁ নাজানো, আৰু তথাপিও আকৌ সেই পঢ়াৰ পৰিৱেশ এটালৈ ঘূৰি যাব লাগিব। শেষ হৈছিলেহে DLED কৰাৰ পিছত, আৰু এতিয়া ভাবিছোঁ কৰি লওঁ আৰু, কাৰণ পঢ়াৰটো মানে এইখিনি সময়তে যদি মই কৰি নলওঁ আৰু পিছততো কেতিয়াও নোৱাৰোঁ কৰিব, সেইকাৰণে সময় থাকোঁতেই কিছুমান কাম কৰি লোৱাটো ভাল যিহেতু, সেইকাৰণে ময়ো এডমিশ্যনটো লৈ ল'লোঁ।
সেইকাৰণে ভাবিলোঁ আপোনালোককো জনাওঁ কথাটো। ই মিষ্টাৰ আহি আছে, যোৱাকালি ঘৰলৈ গৈছিলে, যিহেতু বাগানৰ কাম চলি থাকে, মাজে মাজে ঘৰলৈ যাব লগা হয়, সেইটো কাৰণে ঘৰলৈ গৈছিলে। আৰু আজি অহা অকণমান দেৰি হ'ব, কিয় জানেনে? আজি চিনেমা চাব, বন্ধু চিনেমা যিহেতু নতুনকৈ ৰিলিজ হৈছে, গতিকে চিনেমা চাব। গতিকে চিনেমা চাই মেলি চাগে 5টা বজাৰ পৰা শ্ব' আছে মানে গোলাঘাটত। এইয়া যিহেতু 5টা বজাৰ পৰা আছে শ্ব', গতিকে 6:30, 7টাতো বাজি যাবই আৰু ইয়ালৈ আহি পোৱালে চাগে 8টা মানেই বাজিব। সেয়াই, ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই দিয়া ৰেচিপিটো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, খুব বেছি ভাল হয় খাবলৈ, তিল দি মাছৰ আঞ্জা। আৰু বহুতে খাইছেই বাৰু, যিসকলে খোৱা নাই এবাৰ চাব। ঠিক আছে, তেতিয়াহ'লে পুনৰ বেলেগ এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই। বাই বাই দি দিয়া, বাই বাই, বাই বাই, বাই বাই, বাই বাই। হাঁহি এটা মাৰি দিয়া মা, হাঁহি এটা মাৰি দিয়া, বাই বাই, বাই বাই।